Hello everyone, মই বৰ্ণালীয়ে মোৰ ইউটিউব চেনেল বৰ্ণালীজ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এযোৰ ফেব্ৰিক কৰা কাপোৰ দেখুৱাব লৈছোঁ। তাৰ কাৰণে প্ৰয়োজন হ'ব এটা এমব্ৰইডাৰী ফ্ৰেম, এয়া কাৰ্বন পেপাৰ, ব্ৰাছ, কলম আৰু যিটো কালাৰ আপুনি কৰে সেই কালাৰ মই এক্ৰিলা কালাৰ লৈছোঁ আৰু এইটো ফেব্ৰিক লৈছোঁ যিটো গোল্ডেন কালাৰ আৰু এইটো মিডিয়ামটো যেতিয়া পুৰণা হয় ৰংটো তেতিয়া লাগে আৰু মই জনাম বাৰু। ব্ৰাছ মই 0 আৰু 2 লৈছোঁ নাম্বাৰ আৰু এয়া হৈছে ফুল পাহ, বাকী সৰু পাহ দেখিছে মই 2 পাহ আঁকিম। এয়া প্ৰথমতে কাৰ্বন পেপাৰ থৈ সৰু পাহ আঁকি ল'লোঁ, ডাঙৰ পাহ আঁকি ল'লোঁ। আঁকি লোৱাৰ পিছত মই কি কৰিম চাওকচোন। প্ৰথমতে গোটেইখিনি আঁকি ল'লোঁ যিমানখিনিলৈকে পাৰোঁ আৰু তেনেকৈ মই এতিয়া কৰি যাম। প্ৰথমতে মই ৰেড কালাৰ দিম। এই ৰেড কালাৰটো এপাহত দিম। মই 3টা কালাৰ দিছোঁ, ৰেড দিছোঁ, য়েল্লো দিছোঁ আৰু পাৰ্পল কালাৰ দিছোঁ। তাৰপিছতে মই চাই যাব মই পাতখিনিত গ্ৰীণ কালাৰ দিছোঁ, যিহেতু পাত গ্ৰীণে থাকে গতিকে মই গ্ৰীণ দিছোঁ আৰু এনেকৈ প্ৰথমতে মই বৰ্ডাৰটো কৰি ল'লোঁ 0 নম্বৰ ব্ৰাছডালেৰে। প্ৰথমতে বৰ্ডাৰটো বনাই ল'ব লাগিব, তাৰপিছতে মই এনেকৈ ফুল ফিল আপ কৰি দিব লাগিব আৰু মই এয়া 2 নম্বৰ ব্ৰাছেৰে মই ফিল আপ কৰিলোঁ। ফ্লেট ব্ৰাছ লৈছোঁ 2 নম্বৰ, মই এনেকৈ ফিল আপ কৰি দিলোঁ বাকীখিনি। এনেকৈ মই ৰেডটো কৰাৰ পিছত মই পাৰ্পলটো কৰিম আৰু য়েল্লোটো কৰিম, তেনেকৈ চাই থাককচোন। এয়া মিডিয়ামটো হৈছে থিনাৰ আৰু গ্ৰীণ কালাৰটো মোৰ অলপ ডাঠ হৈ গৈছিল, পুৰণা হৈছিল, সেইকাৰণে মই অকণমান থিনাৰটো দি ল'লোঁ, মানে মিডিয়ামটো দি ল'লোঁ আৰু তেতিয়া অকণমান পাতল হৈ যায়, কৰিবলৈও ভাল লাগে। তেনেকৈয়ে মই মিক্স কৰি ল'লোঁ। মিডিয়ামটো বা থিনাৰটো এনেকৈয়ে ইউজ কৰা হয়। দেখাই দিছোঁ আৰু অলপমান চাই থাকক। এতিয়া মই গোটেই পাতখিনি কৰি ল'ম। এতিয়া এই 3 ফুল কালাৰ কৰা হৈ গ'ল। কালাৰ কৰাৰ যেতিয়া শুকাই যায় তেতিয়া যিহেতু মই কলমে আঁকি লৈছিলোঁ সেই চিনকেইডাল ওলাই যাব, অলপ জিলিকি থাকিব, তো সেইকেইডালত মই ডাৰ্ক গ্ৰীণ কালাৰটো মই ইউজ কৰিম যাতে পাতটো অকণমান ভাল লাগে দেখিবলৈ। তো সেইকাৰণে মই সেইকেইডাল মাজত মই অকণমান ডাৰ্ক গ্ৰীণ কালাৰটো দি দিম। অকণমান উজ্জ্বলতা আহিবৰ কাৰণে মই এয়া ফেব্ৰিক গ্লিটাৰটো দি দিম। এই গ্লিটাৰটো দি দিলে মানে অলপ উজ্জ্বল আহে, জিলিকনিটো হয়, তো গল্ডেন কালাৰৰ সেইটো মই দি দিলোঁ। এই চাওকচোন, গোটেইখিনি দিয়াৰ পিছত দেখিবলৈ এনেকুৱা হ'ল। মাজতো মই ব্লেক কালাৰটো দি দিলোঁ, দেখুওৱা নহ'ল আৰু এনেকুৱা হৈছে। এয়া দেখিছে, এয়া কালাৰ কৰি সম্পূৰ্ণ হোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ইস্ত্ৰি দি দিব লাগে, নহ'লে কালাৰটো পাৰ্মানেণ্ট হৈ নাযায় আৰু যেতিয়া ইস্ত্ৰি দিয়া হয় তেতিয়াহে পাৰ্মানেণ্ট হৈ যায়। মই যিমানখিনি ফুল হয় বা এপাহেই যদি মোৰ ফুল হয় আৰু যদি মই থৈ দিওঁ তথাপিও মই সেই এপাহে ইস্ত্ৰি দি লওঁ। এয়া হৈছে ফুল লুকটো। গোটেই মেখেলাখন হৈছে এইখন আৰু এয়া চাদৰখন, চাদৰখন একেই হৈছে, চাদৰখনৰ খালি পাৰিবোৰত দি দিছোঁ আৰু এপাহ এপাহকৈ। কেনেকুৱা লাগিছে জনাবচোন।
এই ভিডিঅ'টো চাই ভাল লাগে তেনে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই